আমি এতিয়া মন্দিৰৰ পৰা যাওঁ আমাৰ নেক্সট মিছনটো জয়পুৰত কিমান ক'ত ক'ত পিকনিক প্লেচ আছে সেইবিলাক আপোনালোকক দেখাম মন্দিৰত আহিলোঁ এতিয়া আপুনি বাহিৰ হ'ব স্পেচিয়েল পিকনিক প্লেচ জয়পুৰত তাৰপিছত নেক্সট দেখাম নামৰূপত আৰু ক'ত ক'ত আছে আপোনালোকৰ পিকনিকৰ বতৰ আহক লগ পাই আছোঁ এই আমি ওলাই আহিলোঁ মন্দিৰৰ পৰা এই আমাৰ বসন্তী ৰৈ আছে ইয়াতে আৰু গৈছোঁ এই মন্দিৰটো একদম দিহিঙৰ কাষত আছে এইখন আপোনালোকৰ লগতে দিহিংখনো দেখাই যাওঁ দিহিং মানে বুঢ়ী-দিহিং এইটো এটা ৰাস্তা আছে মথাউৰিৰ ৰাস্তা এনেকৈ গৈ গৈ আপুনি আৰু টিপামত ওলাবগৈ পাৰে টিপামতো এটা হেৰি আছে বৌদ্ধ মন্দিৰ আছে সেইটো ইয়াৰ নিচিনা ডাঙৰ নহয় ইয়াতকৈ অলপ সৰু এইটো টাইফাকে সংগ্ৰহালয় বন্ধ হৈ আছে এতিয়া আছেনে নাই নাজানো এৰি অহা সময়ৰ জিলিঙনি চাওক এইখনে বুঢ়ী-দিহিং চৰণীয়া গৰু জয়পুৰৰ এইটো এটা পিকনিক প্লেচ এইটো নামফাকে মন্দিৰৰ ঠিক দাঁতিতে আছে এখন বুঢ়ী-দিহিং নদী আৰু এইবাৰ বালিৰ চৰটো অলপ কমকৈ পৰিছে যোৱাবাৰ এইখিনি চব বালি আছিলে আৰু তেতিয়া খুব ধুনীয়া হৈছিলে আপোনাৰ পিকনিক খাবলৈ এতিয়াও বেয়া নহয় আৰু পানী শুকাব আপোনালোকৰ জানুৱাৰী আহোঁতে খুব ধুনীয়া হৈ যাব মানুহ ইয়াতে বহুত পিকনিক আহে খাবৰ কাৰণে ইয়াতে আপোনালোকে আহিব পাৰিব ভাল নদীখন ইমান গভীৰো নহয় কোনো বিপদজনক ঠাই নাই ইয়াতে এইফালেদি চিৰিয়েদি নামিব পাৰিব আৰু পাৰ্কিঙৰ সুবিধাও পাব ইয়াতে মন্দিৰৰ আপোনালোকে যদি ঠাইখন চিনি নাপায় সুধিলেই হ'ল নাম থাকে মন্দিৰটো কোনখিনিত আছে আৰু যিকোনো মানুহে দেখাই দিব মন্দিৰো চাব পাৰিব লগতে আপোনালোকে ইয়াতে পিকনিকো উপভোগ কৰিব পাৰিব এনজয় কৰিব পাৰিব চাওক আপোনালোকক অলপ দেখাই দিওঁ ওচৰৰ পৰা গৈ এনেকুৱা প্লেচটো কোনো বোকা নাই টান হৈ গৈছে মাটি আপোনালোকৰ কোনো প্ৰব্লেম নাই যিটো আচল বনভোজ বুলি কয় বনৰ মাজত দুইটাই ফিল পাব নদীৰো আপুনি ফিল পাব নদীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব লগতে সৰু সুৰা জংঘল আছে জংঘলৰ মাজতো খাব পাৰিব দুইটা খাব আৰু একদম নিৰ্মল বতাহ চলাচল কৰি আছে সেইফালে চাওক সেই বালিবিলাকত খাব পাৰিব ধুনীয়া ধুনীয়া আৰু ধুনীয়া ধুনীয়া ফটো উঠিব পাৰিব ধুনীয়া ধুনীয়া ব্লগ বনাব পাৰিব ৰীল বনাব পাৰিব আপোনালোকে চব কৰিব পাৰিব ইয়াতে এইটো এটা লোকেশ্যন খুব ভাল লোকেশ্যন মই এবাৰ চাৰিওপাশটো আপোনালোকক দেখাই দিছোঁ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. আজি যিকেইটা দেখাম দিহিং নদীৰ আশে পাশে থকাই পিকনিক স্পট দেখাম আপোনালোকক আৰু লগ পাই আছোঁ দেখাই আছোঁ বন্ধুসকল এতিয়া আমি নেক্সট লোকেশ্যনটো আহিলোঁ এইটো আৰু ধুনীয়া আৰু সুন্দৰ চাওক আপোনালোকে মোৰ পাছফালে কি ধুনীয়া এইটো পাব আপোনালোকে জয়পুৰৰ ডেইলি বজাৰ পাৰ হৈ আহি আৰু দিহিং পাটকা পোৱাৰ আগত মেইন ৰোডটো নদীৰ কাষেদি যাওঁতে আপোনালোকে দেখা পাব দিহিঙৰ বুঢ়ী-দিহিং নদীয়ে হয় এখন বুঢ়ী-দিহিং নদীৰ কাষত মাজতে এটা দ্বীপৰ দৰে বালি জমা হয় তাত আপোনালোকে পিকনিক খাব পাৰিব খুব ধুনীয়া লোকেশ্যন পানী ছাইডৰ পানী ইমান গভীৰ নহয় মই আপোনালোকক ভালকৈ দেখাই আছোঁ কেনেকুৱানো জেগাটো এয়া চাওক কি ধুনীয়া ভিউ একদম শান্ত পৰিৱেশ এই সৌ দূৰত বুঢ়ী-দিহিং নদীখন পাহাৰৰ মাজৰ পৰা ওলাই অহা এটা সুন্দৰ দৃশ্য পাব আপোনালোকে ইয়াতে আৰু নদীৰ কাষত পাথৰ পানী নেক্সট বালি আৰু এইটো চাইডে চাওক আপোনালোকে এইফালে আপোনালোকে সেই দ্বীপ পাব তাতে বগৰী গছত বগৰী বিচাৰি খাব পাৰিব টাইম পাছ হৈ যাব ধুনীয়াকৈ আপোনালোকৰ খেলিবলৈ যথেষ্ট জেগা আছে লগত যদি ফুটবল
বেডমিণ্টন এইবিলাক লৈ আহে আপোনালোকে ল'ৰা ছোৱালীবিলাকে খেলিব পাৰিব ধুনীয়াকৈ খুব ধুনীয়া লোকেশ্যন এইটো এটা আহিব এবাৰ খাই চাব তাৰপিছত মোক কমেণ্ট কৰিব কেনেকুৱা লাগিলে আৰু মই ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক ইয়াত যাবৰ কাৰণে আপোনালোকে সেই আগত এইফালে আগতো পাৰ হ'ব পাৰিব আপোনালোকে আৰু এইখিনিত পাৰ হ'ব বুলি ক'লে ইয়াতে নাৱৰ ব্যৱস্থা আছে ইয়াত নাৱৰীয়াক ক'লে হ'ল যে আমাক এইটো পাৰ কৰি দিয়ক ইমান গভীৰ নহয় আপোনালোকে খোজকাঢ়িও পাৰ হৈ যাব পাৰিব কিন্তু কাপোৰ কানি তিতি যাব গতিকে নাৱত পাৰ হোৱাই ভাল বহুত নাও আছে মোৰ পাছফালে চাওক এই নাওবিলাকক ক'লে আপোনালোকক পাৰ কৰি দিওঁ বস্তু বাহিনী আৰু গাড়ী আপোনালোকে ইয়াতে পাৰ্কিং কৰিব পাৰিব এইফালে ৰাস্তাৰ কাষত এইখন আমি পাৰ্কিং কৰি থৈছোঁ তেনেকুৱাকৈ আৰু দিনটো আপোনালোকৰ ধুনীয়াকৈ পাৰ হৈ যাব ইয়াতে ঠিক আছে বেছি দীঘল নকৰোঁ এইটো এটা লোকেশ্যন আমি নেক্সট লোকেশ্যনলৈ গৈ আছোঁ তাৰপিছত The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the নেক্সট লোকেশ্যনটো আমি গৈ আছোঁ এইটো পাব আপুনি জয়পুৰ IBৰ ওচৰত আপোনালোকে যদি চিনি নাপায় সুধিলে হৈ গ'ল যে জয়পুৰ IBটো কোনফালে যায় জয়পুৰ চাৰিআলিত আহি বা হাইস্কুলৰ ওচৰত আহি আচলতে হাইস্কুল মানে হায়াৰ ছেকেণ্ডেৰী স্কুল তাত আহি সুধিলে হৈ গ'ল যে জয়পুৰ IB কোনফালে যায় সেই IBটো পোৱাৰ পিছত আপোনালোকে তাতে গাড়ী চাৰি ৰখাই তাৰ পৰা খোজেৰে বা আৰু আগলৈ নিব পাৰে অলপ আপোনালোকে সেইটো মানে আৰু অফ ৰোডিং টাইপ হ'ব আপোনালোকৰ যদি ৰাস্তাতে ৰাখিব বিচাৰে ৰাস্তাত ৰাখিব পাৰিব নহ'লে অফ ৰোডিং কৰি আৰু অলপ নদী গৰালৈকে গাড়ী লৈ যাব পাৰে তাৰপিছত পাব লোকেশ্যনটো IBটো দেখাই দিওঁ এইটো হ'ল জয়পুৰ IB ইয়াৰ পৰা আমি চিধা যাম এতিয়া আগত এতিয়া এইফালে চিধা যদি যাওঁ আমি IBটোৰ এখন ৱাল IB ৱালৰ শেষ আমি গাড়ীটো ইয়াতে ৰাখি দিওঁ হেৰি কৰিবলৈ সুবিধা হ'ব আপোনালোকে নেক্সট লোকেশ্যনটো যাব লাগিব এইফালেদি আমি নামি যাম তাতে দিহিং নদীখন পাম বুঢ়ীদিং নদীখন আৰু তাতে লোকেশ্যনটো আছে আপোনালোকক দেখাই আছোঁ নেক্সট লোকেশ্যনটো হৈছে এইটো আপোনাৰ চাওক সেইটো আঁতৰত জয়পুৰ IB এইটো ব্ৰিটিছ যুগৰে বাংলা এটা ব্ৰিটিছ শাসনৰ সময়তে এইটো নিৰ্মাণ কৰা হৈছিল তাক নতুনকৈ অলপ কালাৰ চালাৰ কৰি মডিফাই কৰিছে কিন্তু মূল ঘৰৰ আৰ্হি মূল ঘৰ খুঁটা এইবিলাক একেই আছে ছেইম আছে এইটো আপোনালোকে এটা চাব পাৰিবলগীয়া ইণ্টাৰেষ্টিং বস্তু আছে এইখিনিতে আৰু এইটো লোকেশ্যন এইফালেদি নামি যাব লাগিব বেছি দূৰ নহয় সেই আমি তাত গাড়ীখন থৈ আহিছোঁ বেছি আঁতৰ নহয় আপোনালোকৰ খুব বেছি 100 মিটাৰ নদী গৰালৈ চাওক ধুনীয়া একদম চাওক সেইখন আঁতৰত জয়পুৰ ব্ৰিজখন তাতো এটা লোকেশ্যন আছে মই আপোনালোকক দেখাম সময় হ'লে ব্ৰিজখনৰো আপোনালোকে দুয়োটা ছাইডে খাব পাৰিব পিকনিক তলত সেইটো খুব ভাল লাগে ওপৰেদি ব্ৰিজত মানুহবিলাক গৈ থাকে এই চাওক লোকেশ্যন আমি তলত নামি দিলোঁ চাওক ভাল লাগিছেনে একদম ধুনীয়া সুন্দৰ পৰিৱেশ এতিয়া অলপ টাইমটো বেছি হৈছে কিন্তু দুপৰীয়া আপোনালোকে ইয়াত ৰ'দ পৰি থাকিব ধুনীয়াকৈ বালিবিলাক জিলিকি থাকিব সোণৰ দৰে সোণালী হয় আৰু এইখন নদীখন ইয়াতে আপোনালোকে নদীখনো গভীৰ নহয় কোনো ভয় কৰিবলগীয়া নাই খুব বেছি আপোনাৰ হাইষ্ট গভীৰ বুকুৰ লেভেললৈকে পাব আৰু ইচ্ছা কৰিলে গা ধুব পাৰিব ইয়াতে প্ৰায় সমতল নদীৰ তলিভাগ এইখিনিতে আমি কাৰণ মই ইয়াতে জানো মই ইয়াৰে জয়পুৰ হায়াৰ ছেকেণ্ডেৰীতে পঢ়া আৰু ইয়াতে ঘূৰি ডাঙৰ হৈছোঁ গা ধুইছোঁ বহুতবাৰ ইয়াতে পিকনিকো খাইছোঁ গতিকে আপোনালোকক কৈছোঁ আৰু ওচৰ চুবুৰীয়া মানুহবিলাকো ভাল কোনো ডিষ্টাৰ্ব নাপায় আপোনালোকৰ ইয়াতে হাই কাজিয়া কোনো ভয় নাই আপোনালোকে আহিব চাওক এবাৰ আৰু সেইফালে আঁতৰত আপুনি পাহাৰৰ ভিউ পাব ধুনীয়াকৈ দেখা পাব
আৰু মাজতে দুটা ডাঙৰ নদীৰ দ্বীপ আছে চাওক। আৰু এইখন ইটো পাৰে হৈছে নদীৰ পাৰে টিপাম গাঁও সেইখন। আৰু এইখন আঁতৰত জয়পুৰ ব্ৰিজ ক'লোৱে মই এবাৰ। আৰু এই কোণাত আপোনালোকে ঘৰকেইটা দেখিছে 7 টাইপৰ জুপুৰি টাইপৰ, সেইকেইটা হৈছে এখন তাতে নতুন ৰেষ্টুৰেণ্ট খুলিছে। আৰু এই ঘৰবিলাক বাঁহেৰে ডিজাইন কৰা আৰু টকৌপাত ইউজ কৰিছে। আৰু আপোনালোকে এনেও যদি ফুৰিব আহে ইয়াতে মানে পিকনিক টাইপত নাহি খানা এইবিলাক লৈ নাহে, তেতিয়া তাতে ফুৰি মেলি তাতে খাই গুচি যাব পাৰিব। আৰু যিবিলাক লোকেল ওচৰৰ হয় তেওঁলোকক কৈছোঁ, এনেই মিছাতে দূৰলৈ পিকনিকৰ নামত গৈ কষ্ট কৰি কি লাভ আছে। আপোনালোক ফূৰ্তি কৰিব লাগে, মনটো ভাল লাগিব লাগে, ওচৰতে আহক, ধুনীয়া জেগা। আৰু ইয়াতে ঘৰৰ পৰা আৰামত আহক, বনাই মেলি খাই ফূৰ্তি কৰি আকৌ সন্ধিয়া সোনকালে ঘূৰি যাওক, সোনকালে ঘৰত পাব। এইটো আপোনালোকৰ চইচৰ কথা, মোৰ ফালৰ পৰা জাষ্ট আপোনালোকক কৈছোঁ যে কেনেকুৱা লাগে। আৰু চাই লওক এবাৰ, মই আকৌ দেখাই দিছোঁ আপোনাক গোটেই চাৰিওফালটো কেনেকুৱা। এইখিনি আপুনি পাথৰ নাপাব, অকল বালি, নেক্সট নদী পানী আৰু নদীৰ গৰা। অ'কে, আমি এতিয়া নেক্সট লোকেশ্যনত লগ পাই আছোঁ। কমেণ্টত জনাব কেনেকুৱা লাগিলে। বন্ধুসকল, এতিয়া আমি গৈ আছোঁ আজিৰ লাষ্ট লোকেশ্যনটো। এই লোকেশ্যনটো যাবলৈ হ'লে আপোনালোকৰ আটাইতকৈ সুবিধা হ'ব জয়পুৰ চাৰিআলিৰ পৰা এই তোৰণখন আপোনালোকে দেখা পাব। এই তোৰণখনৰ তলেদি গৈ এইখন হৈছে ফাল্টুতলা গাঁও। এই গাঁৱৰ মাজেদি গ'লে আপোনালোকে পাবগৈ জয়পুৰ উশাপুৰ ব্ৰিজ। আৰু সেই ব্ৰিজৰ তলতেই আছে আজি আমাৰ এই লাষ্ট পিকনিক লোকেশ্যনটো। আহক দেখাই আছোঁ মই আপোনালোকক। ফ্ৰেণ্ডছ আহক মই দেখাই আছোঁ আপোনালোকক। এইটো ছাইড প্ৰথমতে চাই লওক। এয়া চাওক, এতিয়াও পানী ভালকৈ শুকোৱা নাই। ইয়াত নামিবলৈ এইটো ছাইডেও পাৰিব, এইটো ছাইডেও পাৰিব। আৰু 2 সপ্তাহত বালিৰ আৰু বাঢ়ি যাব, পানীটো কমি যাব, এইখিনিলৈকে বালি আহি যাব। এইটো খুব ধুনীয়া লোকেশ্যন। আহক আমি ইটো ছাইডে চাওঁ এতিয়া। এইফালে দেখাবলৈ মই প্ৰথম এইখন পাৰ হৈ লওঁ। আগতে ইয়াতে এখন খোজকাঢ়িবৰ কাৰণে ধুনীয়া চিলিঙি টাইপ লোহাৰৰ হেৰি এখন আছিল। এতিয়া এইখন নাই, এৰাই দিলে নে চোৰে নিলে নাজানো। আৰু এতিয়া জেগাটো অলপ ৰিস্কি হৈ গৈছে, খুব সাৱধানে ছাইডত যাব লাগিব। চাওক লোকেশ্যনটো, পানী ভালকৈ শুকোৱা নাই। আৰু কেইদিনমান পিছত সেই বালিৰ মাজৰ দ্বীপ নিচিনা এইটো দেখিছে, সেইখিনিলৈকে বালি আহি যাব। আৰু তেতিয়া আৰু ভাল লাগিব, পানীটো কমি যাব। বেছি নালাগে, 2 সপ্তাহমান পিছত এইটো ধুনীয়া জেগা হৈ পৰিব। সেইটো আঁতৰত দেখিছে, সেইটো হৈছে টিপাম ইক' টুৰিজিম কেম্প। তাতে থকা খোৱা সকলো সুবিধা আছে। বহুত টুৰিষ্ট আহিছে, শুনিব পাইছোঁ তাতে ভাল ব্যৱস্থা আছে, থকা লোৱা সকলো ব্যৱস্থা আছে। আৰু আপোনালোকে আহিলে সোমাব পাৰিব। মই আজিলৈকে সোমোৱা নাই, মানে মিলা নাই সোমোৱাটো। ঘৰৰ পৰা আহোঁ, খাই বৈ অহা হয়, সেইটো এটা কাৰণ। আৰু এনেই সময়ো মিলা। আপোনালোকে আহিলে সোমাব পাৰিব, পিকনিক খোৱাও হ'ব আৰু এইটো চোৱা হ'ব কি বেয়া আছে। এক গলি দৌ চিকাৰ মজা।